So what's up hello guys and welcome back to my YouTube channel Bitupon Blog. So guys আজি আমি গৈ আছো মানে বৰ্তমান খানা খাবৰ কাৰণে আজি ভিডিঅ'টো ৰাতি ষ্টাৰ্টিং কৰিছোঁ সো কিয়নো কাইলৈ ৰাতিপুৱা গৈ আছোঁ পণ্ডিচেৰী তো ডিম্পুদাতে গৈছিল আপোনালোকে চাইছে চাগে এণ্ড দেন মানে আমি এতিয়া চেন্নাই ষ্ট্ৰীটত ঘূৰি আছোঁ ৰাতি এতিয়া গৈ আছোঁ আছামিজ হোটেলত খানা খাবৰ কাৰণে হোটেল ব্ৰহ্মপুত্ৰ বুলি ডিম্পুদা চাগে ভিডিঅ'ত দেখিছে আপোনালোকে যোনে চাইছে তো তাত গৈ আছোঁ আজি ৰাতি খানাটো তাতে খাম এণ্ড দেন পূৰা এতিয়া গৈ আছোঁ আৰু লাইক 180 কিলোমিটাৰ আহিছে গাইজ 190 মিটাৰ মান আছে চ' গৈ আছোঁ খাবৰ কাৰণে এণ্ড দেন গাইজ মোৰ চুলিটো থাকে আপোনালোকে দেখিছে চুলিটো কাটাই দিলে ত' এতিয়া গৈ আছোঁ খানা পিনা খাই লওঁ এণ্ড দেন কাইলৈ গৈ আছোঁ পণ্ডিচেৰী চ' গাইজ আমি আহি পাই গ'লোঁ হোটেল ব্ৰহ্মপুত্ৰ চেন্নাইত থকা অসমীয়া মানুহৰ কাৰণে খানাৰ ভাণ্ডাৰ ছয়টা ইয়াত যাওঁ ইয়াতে মানে মা দেউতাহঁত আহি লওক ত' ইয়াতে খামগৈ আজি ৰাতি খানাটো এণ্ড দেন কাইলৈ যাম পণ্ডিচেৰী গাইজ পণ্ডিচেৰী ভিডিঅ' চাবৰ কাৰণে ৰেডি হৈ থাকক guys এপিনে টেবল ক্লিন হৈ আছে এণ্ড মানে মানে পুৰা ভিৰ হৈ থাকে কাইলৈ মৰ্ণিং মানে জাৰ্ণিটো দেখাম ভিডিঅ'বিলাক চাই থাকিব লাষ্ট ভিডিঅ'টো মানে ইমান আপোনালোকে হেৰি দিলে মানে লাষ্টৰ আগৰটো লাইক ছাবস্ক্ৰাইব কৰি দিব পৰা খালি দিব নালাগে আৰু হোটেলৰ কমদা ডিম্পুদাৰ ভিডিঅ' চাব আপোনালোকে দেখিছিলে আমি খাবৰ কাৰণে ৱেইট কৰিছোঁ এণ্ড মানে ৰাইচ আৰু ভাত মটন এণ্ড লাইক প্লেইন ডাল অৰ্ডাৰ আছে চ' এতিয়া আমি খাই কৰি যাম আৰু ঘৰলৈ এণ্ড আমাৰ পৰা মানে ইয়াৰ পৰা হোটেলখন ইয়াৰ পৰা লাইক 250 মিটাৰ চ' খোজকাঢ়ি যাম সেইফালে চ' এবাৰ অকণ যাম এণ্ড দেন কাইলৈ আমি গৈ আছোঁ পণ্ডিচেৰী গাইজ পণ্ডিচেৰী আহি গ'ল খাচী মাংস পৰঠা আৰু মানে ভাত দালি এণ্ড মিক্স ভেজ চ' গাইজ আমাৰ খানা পিনা হৈ গ'ল এণ্ড দেন এতিয়া হোটেল ৰুমত যাওঁ দেন শুওঁ আৰু কাইলৈ লগ পাই আছোঁ গাইজ ৰাতিপুৱা ওলাই যাম এণ্ড দেন তেতিয়ালৈকে আপোনালোকক শুই লওক পূৰা টোপনি মাৰি লওক চ' ব'লক দে আহি পাই গ'লোঁ পণ্ডিচেৰী গাইজ মানে ৰাস্তাটো মই ভিডিঅ' কৰা নাছিলোঁ জানো অকণ গাটো মোৰ বেয়া লাগি আছে এণ্ড দেন এতিয়া ফুল ভাল লাগি গৈছে যেন লাগিছে বাৰু এতিয়াও তথাপিও কাণখন অলপ বন্ধ হৈ আছে এণ্ড দেন ইয়াত গাইজ মানে দাৰু বাদ দি পেলাই চব বস্তুৰে দাম বেছি এণ্ড দেন পেট্ৰল 10 টকা কম ইয়াতে এণ্ড ভাবিছোঁ গাইজ টেংকাৰ এখন ভাড়া কৰি পৰা লৈ যাওঁ নেকি এক টেংকাৰ এণ্ড অসমত গ'লে বেছি এণ্ড গাইজ আমি এতিয়া এইখন হোটেল চাবৰ কাৰণে আহিছোঁ আৰু ইয়াত মানে বহুত ছিষ্টেমেটিক ফ্ৰেঞ্চ কলনীটো চাই আহিছোঁ সেইটো মানে কাইলৈ ভালকৈ ঘূৰা হ'ব ডাইৰেক্ট সোমাই যোৱা নাই এতিয়া ৰাস্তাটো চাই আহিছিলোঁ এণ্ড আজি এটা হোটেলত থাকিম অলপ পিছত বিচ চাইডে যাম চাগে নাযাব পাৰোঁ গাইজ মোৰ মানে মাথাটো এতিয়া অলপ বিষাইছে এণ্ড কাণখন বন্ধ হৈ আছে এণ্ড চ' মানে হেল্থটো বেছি ইম্পৰ্টেণ্ট চ' এইখন হোটেল ত' এতিয়া চাম চ' গাইজ আহি পাই গ'লোঁ হোটেল ৰুম এণ্ড দেন আজি ৰুমটো এইটোৱে চ' আজি বাছ আমি এক ৰাতি থাকিম এণ্ড দেন কাইলৈ অকণমান জেগাবিলাক এক্সপ্ল'ৰ কৰিম এতিয়াও কৰিম চাগে বাকী পিছত লগ পাম দিয়ক চ' গাইজ এতিয়া ড্ৰেছ চেছবিলাক চেঞ্জ কৰি ল'লোঁ এণ্ড দেন এতিয়া যাওঁ বিচ চ' বিচ যাম তাত জাষ্ট সিমানতে গাইজ ফুৰিব ধৰিছিলোঁ চ' এতিয়া বিচৰ ফালে যাম এণ্ড দেন দেখুৱাই আছোঁ আপোনালোকক ভিডিঅ'টো চাই থাকিব বাট বাকী এতিয়া অকণমান মই বেটাৰ ফিল কৰি আছোঁ ত' ওলাই যাওঁ আৰু নহ'লে মানে গ'লে গাইজ তথাপিতো বাৰু কঁকালটো আৰু ভৰিখন বিষাই আছে মানে অদ্ভুত টাইপত গাড়ীত শুই আহিছিলোঁ ত' ব'লক আৰু যাওঁ কথা চ' গাইজ আমি আহি পালোঁ এইখনতে পণ্ডিচেৰী বিচ এটা আছে এইবিলাক লাইটৰ মানে পূজা দেখা পাই আছে চাগে চ' ইয়াত আহিলোঁ আৰু দেন যাওঁ পটাপট ইমান দূৰ নহয় বাৰু আমাৰ হোটেলৰ পৰা লাইক কিমান 5 মিনিটৰ ৱাকিং ডিষ্টেঞ্চ চ' তাত যাওঁ চাই কৰি আহোঁ এণ্ড দেন এইপিনে পেট্ৰল পাম্পটো আছে গাইজ ইয়াতে ফুল পেট্ৰল কিনিম চ' গাইজ চাব পাৰে সেইপিনে পূৰা বগা বিল্ডিং বাট ৱালত কোনো
পিক চিক নাই তাৰ মানে হ'ল তাত মানে গোটেই পৰা বেন আছে চেন্নাইটো বেনে আছিল মানুহে চুপ কৰি পেলাই খায় আৰু বাট কিন্তু মই এতিয়ালৈকে ক'তো দেখাই নাই মানে ক'তো পিক চিক নাই আৰু তো এতিয়া বিচৰ ওচৰত আহি পাই গ'লোঁ পূৰা আহি পিনে আৰু চাওক চাব পাৰে কোনে পূৰা ৰাতি সাগৰৰ ঢৌ গাইছ ইমান কেমেৰা কোৱালিটি ৰাতিখন ভাল নাহিব পাৰে বাট চাওক নাই পিনে পূৰা ঢৌ মাৰি আছে ইয়া বগা বগাটো ঢৌ চ' গাইছ কাৰণে পূৰা পাথৰ চাথৰ আছে এণ্ড পূৰা নামি গৈ পেলাই সাগৰখন পাই ৰাতিত পূৰা ঢৌ মাৰি আছে এণ্ড দেন গাইছ ইয়াত মানে মানুহবিলাকৰ পূৰা চুৱেগ একদম ইয়াতে ঘূৰিব আপোনাৰ বিয়েৰৰ গোন্ধ উইস্কি এইবিলাকৰ গোন্ধ পাব এণ্ড দেন ৰাতিখনত গাইছ ছানগ্লাছ পিন্ধি ঘূৰি আছে ত' আমি বাৰু নৰ্মেল গ্লাছ পিন্ধি আছোঁ সিহঁতে ছানগ্লাছ পিন্ধি ঘূৰি আছে গাইছ কেনেকুৱা লেভেলৰ মানে চুৱেগ চ' গাইছ দেউতাই চেণ্ডউইচ আৰু চুইট কৰ্ণ আনিছিল খাই ল'লোঁ এণ্ড দেন এতিয়া আকৌ হোটেল ৰুমৰ ফালে যাওঁ আৰু পূৰা মানে এতিয়া বতাহ চলি আছে ন অকণমান এনেও চৰ্দি তৰ্দি হৈছে আমাৰ মানে মা মই আৰু দুই এজনৰ হৈ আছিল ত' এতিয়া হাৱা বেছিকৈ খাই থাকিলে আকৌ সেইবিলাক আকৌ হৈ যাব চ' এতিয়া পটাপট যাওঁ হোটেল ৰুমত এণ্ড দেন আকৌ অলপ পিছত ভাত চাতো খাব লাগিব ত' আজি মানে মোৰ দিনটো পূৰা কেনেকুৱা গৈছে এইটো মই নিজে মানে ক'ব নোৱাৰিম পূৰা মানে জ্বৰ আছিল চ' এতিয়া পটাপট যাওঁ আৰু হোটেল ৰুমৰ কাৰণে এতিয়া আকৌ গাড়ী চাড়ী নাই খোজকাঢ়ি যাব লাগিব বহুত দূৰ এণ্ড যাওঁ আৰু বলক গাইছ এতিয়া বিচৰ পৰা আহি গ'লোঁ এণ্ড দেন ইয়াতে খাম এতিয়া বৰ্তমান ম'ম' এণ্ড লাইক গাইছ ইয়াৰ মানে গোৱাত যেনেকৈ ইয়াত পূৰা মানে বাৰ চাৰ থাকে মানে চব এইখনে বাৰ চাৰ বাছ এইখনে হুক্কা বাৰ আছে মানে কি ক'ম আৰু অনলি ইয়াত মানে বেছিভাগ ৱাইন চোৱাইন চলি থাকে মানে পিয়'ৰ মাল খাৱৰা মানুহ এটা থাকে গাইছ চ' এনেই কৈছোঁ ধেমালি কৰিছোঁ দেই মানে বাকীখিনি এনেই ৰেষ্টুৰেণ্ট এইবিলাক থকাটো সঁচা বাৰু বাকী এতিয়া হোটেল ৰুম যাম এণ্ড দেন ৰেষ্ট ল'ম কাইলৈ দিনত পণ্ডিচেৰী কি ঘূৰিব পাৰি সেইবিলাক জেগাবিলাক ঘূৰিম আপোনালোকক দেখুৱাম চ' ভিডিঅ'বিলাক চাই থাকিব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব এণ্ড বলক গাড়ী মডিফাই কৰিছে চাওক গাইছ একদম আল্টিমেট হণ্ডাৰ গাড়ী আছে চ' গাইছ গুড মৰ্ণিং ফ্ৰম পণ্ডিচেৰী এণ্ড দেন এতিয়া ৰাতিপুৱা ভাগৰ পৰা গা পা ধুই লৈছোঁ কালি ৰাতিৰ পিছত আৰু ক'তো খাবলৈ যোৱা নহ'ল মোৰ মানে গাটো আকৌ বেয়া লাগিছে চব শুই থাকিলোঁ এণ্ড দেন এতিয়া বহুত মানে দেৰিকৈ উঠা হ'ল বৰ্তমান 10:05 হ'ল চ' সেইপিনে আমাৰ হোটেল এৰিয়া এইটো কৰিডৰ এণ্ড দেন এতিয়া আমি যাওঁ আৰু বাহিৰলৈ পুৱা ফুৰিবৰ কাৰণে যাম গাড়ী ড্ৰাইভাৰ ৰখি আছে এণ্ড দেন ক'ত যাওঁ আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো চাই থাকিব ত' হোটেলৰ পিনে চাওক নাই পূৰা লাউঞ্জ এৰিয়া এণ্ড দেন এইপিনে বাহিৰত আছে পণ্ডিচেৰী ৰেলৱে ষ্টেচন আৰু সেইখন আমাৰ গাড়ী ৰখি আছে চ' যাম আৰু পটাপট এতিয়া ফুৰিবৰ কাৰণে ত' ক'ত যাওঁ আপোনালোকক দেখুৱাই আছোঁ ত' বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ চ' গাইছ আমি এইপিনে আহিছিলোঁ পুডুচেৰীৰ অৰবিন্দ আশ্ৰম এণ্ড দেন ইয়াত মানে ভিতৰত আই থিংক পণ্ডিচেৰীৰ বহুত পুৰণা কবি ছবিবিলাকৰ কিবা কিবি আছে মানে দুজন ইয়াত আছিলে মানে আমি সমাধিত সেৱা কৰি থৈ আহিছোঁ এণ্ড দেন ইয়াত মানে এটা বস্তু চাই পেলাই বহুত ভাল লাগিছে গাইছ মানে ইয়াতে অসমীয়া কিতাপ চিতাপো আছে তেওঁ অসমীয়াটো এইবিলাক মানে আলোচনীবিলাক প্ৰকাশ কৰিছিল চ' ভিতৰত চাই আহিলোঁ অসমীয়া হেৰিও আছে এণ্ড দেন মানে গাইছ ভাল লাগিল ভিতৰত গৈ পেলাই আৰু মানে তাত ফোন চোন এলাউড নাই পূৰা গেটতে ফোন ছুইচ অফ কৰি পেলাই যাব লাগিব এণ্ড দেন গাইছ ভিতৰত মানে বহুত ফৰেনিয়াৰ আছে লাইক ফ্ৰেঞ্চ লোক চ' গোটেই মানে বহুত বেছিভাগ ফৰেনিয়াৰ আছে ভিতৰত আৰু ইয়াত এতিয়াও ফৰেনিয়াৰ বহুত থাকে এণ্ড এইটো ফ্ৰেঞ্চ কলনি বুলিয়ে কয় চ' চাওক জেগাটুকুৰ কি ধুনীয়া জেগা পূৰা ফ্ৰান্সৰ নিচিনা লাগিছে আহি পেলাই ইয়াতে ডিম্পুদাও আহিছিল ডিম্পুত আহি পিনে ক'ৰবাত গৈছিল চাগে চ' এতিয়া চেণ্ডেলযোৰ তাত খুলি থৈ গৈছিলোঁ চেণ্ডেল পিন্ধি লওঁ এণ্ড দেন এতিয়া অলপ গৈ আছোঁ ব্ৰেকফাষ্ট কৰিবৰ কাৰণে চ' বলক এইটো মানে ফ্ৰেঞ্চ কলনি চ' চাব পাৰে চাইনবোৰ্ডবিলাকত ফ্ৰেঞ্চিয়ান বুলি লিখি থয় এণ্ড দেন এইপিনে পূৰা বস্তুবিলাকৰ দোকান আছে তাত মানে গাইজ বেলেগ বস্তুবিলাকৰ দামটো বেছি বাছ পেট্ৰল এণ্ড ৱাইন বিয়েৰ এইবিলাকৰ দামহে কম আৰু গাড়ীত টেক্সটো অকণমান কম লাগে মানে গাড়ী চাড়ী কিনিলে এণ্ড মই এইপিনে ফ্ৰেঞ্চ কলনিৰ মাজেদি গৈ আছোঁ ফ্ৰান্সত আহি নালাগি গৈছে চ' গৈ আছোঁ আৰু এতিয়া এইপিনে অকণমান দূৰলৈকে খোজকাঢ়ি গ'লে মন্দিৰ এটা পায় এণ্ড দেন মন্দিৰৰ পৰা ৰাইট ল'লে আমাৰ ব্ৰেকফাষ্ট জ'ন চ' যাওঁ মতামত খাই লওঁ মই কালি ৰাতিপুৱা একো খোৱা নাই মানে চ' ইয়াত গাইজ ফ্ৰান্স ষ্ট্ৰীট গাইজ পূৰা মানে চৰাই ভাটৌ চাটৌ চব পোৱা যায় ভাটৌ আছে আৰু তলত নিগনি এটা আছে সেইপিনে এটা মন্দিৰত আহি গৈছোঁ এণ্ড ইয়াৰ মানে চব মন্দিৰতে এনেকুৱা ওপৰত কৰা থাকে এণ্ড দেন এতিয়া চাওঁ ভিতৰত গৈ পেলাই সময় কৰি তাৰপিছত ভিতৰত কেমেৰা কৰিব পাৰিনে নোৱাৰি চাই লওঁ দেন আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ চেলফোন ন' কেমেৰা ন' ভিডিঅ' এলাউড চ' গাইছ আমি ইয়াতে বৰ্তমান খাবলৈ আহি গৈছোঁ পুৰি এণ্ড দোচা এণ্ড ইয়াত মানে ফুল ভেজ চেল্ফ ছাৰ্ভিচ ৰেষ্টুৰেণ্ট চ' এতিয়া পটাপট খাই লওঁ খাই পেলাই আমি যাম কিজানি এতিয়া বিচ চাইডে চ' যাম আৰু এতিয়া দেন খাই কৰি লওঁ চ' ব'লক
সো গাইজ আমাৰ খানা পিনা খাই কৰি হৈ গ'ল এণ্ড দেন এতিয়া পূৰা ৰ'দ দি আছে গাইজ আমি এতিয়া বিচ চাইডে আহিছোঁ তাতে মানে আমাৰ গান্ধীজীৰ মূৰ্তি বনোৱা আছে এণ্ড এইপিনে কিবা কিবি লিখা আছে আৰু চাই লওক কি লিখা আছে বাকী কালি বিচটো বেলেগ আছিল এইটো বিচ বেলেগ হয় গাড়ী তাতে ৰখি আছে গাইজ ইমান বেছি ৰ'দ ন চকু মানে এনেকুৱা লাগিছে ডাইৰেক্ট একদম টৰ্চ চকুত মাৰি ৰখি আছে নেকি এণ্ড গাইজ আপুনি বিচ চাওক আমি হোটেলৰ পৰা চেক আউট কৰি ল'লোঁ এণ্ড দেন এতিয়া আমি যাবলৈ ওলাইছোঁ চেন্নাই আকৌ ঘূৰি পেলাই এণ্ড দেন কাইলৈ মৰ্ণিং ফ্লাইট আছে গুৱাহাটীৰ কাৰণে এখনে হোটেল আছিল আমি য'ত আছিলোঁ চ' আপোনালোক ইয়াতে আহিব পাৰে চ' কি ক'ব আৰু মানে হোটেলৰ ৰুমটো বহুত ভাল আছিল ত' নামটো চাই লওক ইয়াতে আহিলে আপোনালোকক আহিব পাৰিব এণ্ড দেন আমি আপোনালোকক যাওঁ গাইছ মানে তালৈ যোৱাৰ আগত এতিয়া ফাৰ্ষ্ট হেৰি মৌচুমী জুচ খাই লওঁ ইয়াত মানে আহি পেলাই মৌচুমী জুচটো মোৰ খাই পেলাই ভাল লাগিছে পূৰা ফ্ৰুট জুচেই খাই আছোঁ কালিৰ পৰা এণ্ড এতিয়া পূৰা খাই লওঁ জুচটো গৰমত মানে তেতিয়া পেটটো পূৰা ঠাণ্ডা পৰি যাব এণ্ড বেচিকেলি মৌচুমী জুচটো বেছি ভালেই হয় এণ্ড খাই লওঁ আৰু পূৰাপূৰি তাৰপিছত যাওঁ আৰু গাইছ এইবিলাক চাওক এই দূৰত যিবিলাক মানে সৰু সৰু টিলাৰ টাইপত বনি আছে এইবিলাক চব নিমখৰ তাৰমানে নিমখৰ খেতি কৰে এই চব পূৰা নিমখ চিমখ ইয়াতে থৈ দিছে আহি পাই গ'লোহি আমি মিউজিয়াম যাওঁ আমি ভিতৰত চাম এণ্ড দেন আপোনালোকক দেখুৱাই আছোঁ পূৰা আমি এতিয়া গাড়ীত নাম নিলোঁ এণ্ড দেন আজি আমি গৈ আছোঁ আপোনালোকক দেখাবলৈ চ' ব'লক এইটোৱে চাই লওক পূৰা এণ্ড দেন আমাৰ গাড়ী মানুহ দেন ব'লক ট্ৰেইন কৰি আছে বাট এইপিনেদি ঘূৰি যাব পাৰি এণ্ড দেন ইয়াত মানে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ নাম আছে কিজানি এণ্ড এইখন এছিয়াৰ লাৰ্জেষ্ট হয় চ' টিকেট কাউণ্টাৰত 300 পাৰ পাৰ্চন লৈছে এণ্ড 5 বছৰীয়া তলত মানে 5 বছৰতকৈ তলৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে ফ্ৰী হয় কথাটো মানে মোৰ জিভাখন আঁকি গৈছে টিকেটৰ দাম শুনি পেলাই বাকী এইবিলাক কিবা কিবি লেতেৰা পানী আছে ভিতৰত কিজানি চাফা পানী আছে ভিতৰত যাম চ' ভিতৰত আপোনালোকক দেখুৱাই আছোঁ এণ্ড দেন ব'লক দেখি পেলাই ভয় খাই নাযাব এইটো আচলি হাতী নহয় ডুপ্লিকেট হাতী এটা শিং কোনো মানে এই শিং আহিছে দাঁত এটা কাটি নিলে কোনো যায় দে কিবা হিমাটাই নে কি জানো আৰু বাকী আপোনাৰ চব মিউজিয়ামত থাকিবলগীয়া শিলগুটি কিবা কিবি পাথৰ চাথৰ আছে যিবিলাক সাগৰৰ তলত পাই আই থিংক চ' এইটো চব গাইজ পূৰা হিৰা নিচিনা লাগিছে এণ্ড দেন এইটো কি জানো অক্সিডিয়াম গাইজ যোনে যোনে মানে মাইনক্ৰাফ্ট খেলে সিহঁতৰ এইটো জৰুৰী বস্তু লৈ যাব বাকী পূৰা এইবিলাক চাওক না কি ধুনীয়া ধুনীয়া পাথৰ এণ্ড এইপিনে ফচল চচল আছে চ' গাইজ ইয়াত মানে পূৰা গোটেই ৱৰ্ল্ড ৱাইড যিমানবিলাক শংখ আছে বা চেল এইবিলাক চব পোৱা যায় চাব পাৰে আপোনালোকে কিমান ডাঙৰ ডাঙৰ চাইজত এইবিলাক আছে এণ্ড দেন চাওক পূৰা এইখন গাইজ ৰেড এখনো আছে চলাইলৈ গুচি যাওঁ অসমলৈকে গুচি যাম এইখনত গাইজ চ' গাইজ মানে ইয়াতে আল্টিমেট মানে একদম সৰুতকৈ সৰু চাওক না কিমান সৰুৰ পৰা আদি কৰি কিমান ডাঙৰলৈকে আছে এইবিলাক চাওক পূৰা আল্টিমেট ডিজাইন একদম গড গাইজ এইটো চাইজটো চাওক গাইজ আৰু তাৰ ডিজাইনটো চাওক এণ্ড দেন এইটো চাইজ চাওক মানে মোৰ হাতখনৰ সমান গাইজ মানে কেমেৰাত ধৰিব নোৱাৰিব বাট বহুত বেছিয়ে ডাঙৰ গাইজ ইয়াতে মানে পূৰা ফিছ পা আছে 100 rupees পাৰ পাৰ্চন এণ্ড দেন মানে ভৰিত কিবা কিবি ঘাঁহ চাহ হৈ থাকিলে পূৰা এইবিলাক মাছবিলাক এনেকৈ গুটি গুটি কৰি পেলাই ভাল কৰি দিয়ে এণ্ড ইয়াত আছে ষ্টাৰ ফিছ চাব পাৰে পূৰা এইবিলাক মানে চব জিন্দা মাল আছে ইয়াত পূৰা চাওক গাইজ এইবিলাক সৰু সৰু মাইনা মাছ ধৰি আছে বাকী এইবিলাক চাওক পূৰা চব মানে জিন্দা আছে এনে চাওক ক'ৰ জানো হতি পক্ষী গাইছে এইটো এইটো মস্ত দীঘল মাছ গাইছে এই ডিস্কভাৰী যে দেখাই থাকে মাছটো যে যোনটো ধৰে এটা বুঢ়া এটাই ধৰে তেনেকৈ ফিচিং কৰি সেই মাছটো এইটো গাইছে আল্টিমেট মানে এই গৰু চোৰ ওলা বাকী গাইছে এইপিনে চাওক
কি আল্টিমেট মাছ আছে এইটো মানে আমাৰ এই চন্দা মাছৰ কপি গাইছে এইটো বগা এই মানে কি ক'ম আৰু গাইছে আল্টিমেট এৰিয়া পুৰা এইবিলাক চব এইটো চন্দা মাছ গাইছে চব চাওক ইয়াতে ইলেক্ট্ৰিক ইল আছে ঘৰত যদি লাইট চাইট গুচি যায় গৈ পেলাই এনেকৈ লাইটৰ টাউনত বান্ধি দিব পুৰা আপোনালোকক ইলেক্ট্ৰিচিটি দি দিব এণ্ড এলেহুৱাকেইটা ইয়াতে আছে পুৰা শুই আছে বাকী এইবিলাক মাছ চাওক গাইছ আল্টিমেট মাছ মানে খাবলৈও মজা চাবলৈও মজা নামকেইটা শুনিবলৈও মজা যাই পিনে ডাইন'ছৰ মিৰাও সোমাই আছিলোঁ এণ্ড চব পুৰা জিন্দা ডাইন'ছৰ বুলি নাভাবিব গাইছ এইবিলাক চব মানে ইলেক্ট্ৰিকেলি মানে লৰি আছে চাওক না পুৰা ৰিয়েল আহিছে কোনোবিলাক জইণ্ট চইণ্ট নাই এণ্ড দেন ফুল ৰিয়েল নেগুৰডাল দি মাৰিলে মই চেছ গাইছ চাওক ন কি আল্টিমেট ফুল ৰিয়েলিষ্টিক গাইছ আৰু সেইটো চাওক গাইছ এইটোৰ মুখত আপোনালোকক পৰি গ'লে কেনেকুৱা লাগিব গাইছ চাওক না একদম ওচৰত অহাৰ লগে ফুল মুভিং কৰি দিছে এইটো ট্ৰাইচেৰাটপছ এইটো মোৰ ফেভৰেট ডাইন'ছৰ এণ্ড পুৰা চাওক না গাইছ ফুল ৰিয়েলিষ্টিক এখন ডাইন'ছৰৰ কাৰ্টুন আছিল তেতিয়াবা মানে এইটো মোৰ পুৰা ফুল ফেভৰেট ডাইন'ছৰবিলাকৰ মানে ফুল ৰিয়েলিষ্টিক চাউণ্ডবিলাক আহি আছে চাওক না চবতে এইটো কি জানো মস্ত দীঘল ডাইন'ছৰ এণ্ড দেন এইবিলাক চাওক এইটো নামটো পঢ়ি লওক গাইছ ৰখাই পেলাই এইটো ট্ৰাইচেৰাটপছৰ খালি অলপ বেলেগ তাতকৈ এইটো গাইছ এইটো মেকুৰী ডাইন'ছৰ এণ্ড বাকী এইবিলাক চাওক পুৰা মুভিং হৈ আছে এণ্ড দেন চবফালে ডাইন'ছৰ এইটো কি জানো ডাইন'ছৰৰ ডিমা গাইছে এইটো চাওক গাইজ আপুনি লাষ্টৰ ক্লিপটো চোৱাৰ পিছতে মোৰ মানে ফোনটো পূৰা ছুইচ অফ হৈ গৈছিল কিয়নো কালিৰ পৰা মই চাৰ্জ দিয়া নাছিলোঁ এণ্ড গাটো অলপ বেয়া আছিল এণ্ড দেন সেইপিনে অকণমান ডাঙৰ হ'লোঁ বাট তথাপিতো এখন থাৰ কিনিলোঁ এণ্ড মাৰ্চিডিজ এখন কিনিলোঁ খেলনা গাড়ী আৰু লাইক মোৰ কম্পিউটাৰ ওচৰত ডেস্কটপৰ ওচৰত সজাই থ'বৰ কাৰণে এণ্ড তুমি কি কিনিলা বুলেট ৰয়েল এনফিল্ড চ' গাইজ যি কিনিলে ৰয়েল এনফিল্ডৰ এটা মিনিয়েচাৰ ভাৰ্জন এইবিলাক যিবিলাক খাৰা হৈ আছে এণ্ড দেন ৰুমত গৈ পেলাই গাইজ আনবক্সিং কৰি দেখুৱাই আছোঁ চ' ভিডিঅ'টো চাই থাকক এণ্ড বাকী কি ক'ম আৰু এইখন চাব মন থাকিলে চাই থাকক মজা লাগিব গাইজ কাৰোবাক কিবা লাগে যদি মোক তলত কমেণ্ট কৰি জনাই দিয়ক আৰু যোনে ফাৰ্ষ্ট কমেণ্ট কৰিব দেন সিহঁতে বস্তু পাই যাব বাকী এনেই কৈছোঁ ধেমালি কৈছোঁ যে সঁচা কথা নহয় বাকী চ' গাইজ এতিয়া আমি ৰুম আহি পাই গ'লোঁ এণ্ড দেন সেইখন চাই লওক থাৰ এণ্ড আৰু এখন কিনিছিলোঁ এইখন মাৰ্চিডিজ কিনিছিলোঁ ত' এইবিলাক মানে মই জাষ্ট মোৰ ডেস্কটপৰ ওচৰত সলাই থ'বৰ কাৰণে লৈছোঁ ত' আনবক্সিং কৰি আপোনালোকক দেখুৱাই আছোঁ এইখন পূৰা থাৰ এণ্ড ইয়াতকৈ এতিয়া গাইজ খুলিব নোৱাৰে কিয় কাৰণে গাইজ চাওক না মানে স্ক্ৰু আছে স্ক্ৰুটো খুলিলেহে সেইটো উলিয়াব পাৰিম এণ্ড দেন এতিয়া এইখন খুলিম এখন গাইজ নুখোলোঁ নেকি এইটো পিছত খুলিম অসমত গৈ পেলাই কিয়নো এইটো পেকিংটো খুলিলে পূৰা দিগদাৰ হৈ যাব ইয়াত অকল মানে ৰবাৰেহে এইডাল টানি থোৱা আছে চাওক চ' গাইজ সেইপিনে চাই লওক মাৰ্চিডিজ AMG ফুল একদমখন পূৰা মানে বেছি এক্সপেঞ্চিভ গাইজ এণ্ড দেন এইপিনে চাওক গীতৰ বুলেট চ' এখন কি তুলিবা এখন এইপিনৰ পৰা টানি দিয়া এই ফুটাটো চ' গাইজ একদম ফুল ৰিয়েলিষ্টিক চব মুভিং হয় এণ্ড দেন ছাইড ষ্টেণ্ডটো পূৰা কাম কৰে চাওক গাইজ পূৰা নতুন BS6 কালাৰ চাই লওক আজি ভিডিঅ'টো গাইজ ইয়াতে সমাপ্ত কৰিছোঁ চ' টিল দেন টাটা বাই বাই এণ্ড লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব